সকলো ছাত্ৰ ছাত্ৰীলৈ এটা ভাল খবৰ এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ কাৰণ আজি যিকোনো মুহূৰ্তত তোমালোকৰ ৰিজাল্ট ঘোষণা কৰিব পাৰে শিক্ষা সংসদে আজি যিকোনো মুহূৰ্ততে তোমালোকৰ ৰিজাল্টটো ঘোষণা কৰিব পাৰে শিক্ষা সংসদে গতিকে তাৰ বাবে তোমালোকে সাজু হৈ থাকা আগতীয়াকৈ কৈ আহিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে যেন যিকোনো মুহূৰ্ততে তোমালোকৰ ৰিজাল্ট ঘোষণা কৰিব পাৰে গতিকে আজি সম্পূৰ্ণ 100% আছে গেৰেণ্টি যেন আজি তোমালোকৰ ৰিজাল্ট ঘোষণা কৰাৰ সম্ভাৱনা পুনৰবাৰ মন্তব্যটো আগবঢ়াইছোঁ আজিয়ে তোমালোকৰ ৰিজাল্ট ঘোষণা কৰা হ'ব গতিকে তোমালোকে নিশ্চিন্তাতে সাজু হৈ থাকা আজি যিকোনো মুহূৰ্ততে ঘোষণা কৰা হ'ব এইচএছৰ ফলাফল কিছু সময় পূৰ্বে এই মন্তব্যটো আগবঢ়াইছে য'ত নেকি তোমালোকৰ ৰিজাল্ট ঘোষণাৰ কথাটো কোৱা হৈছে গতিকে তোমালোকক সবিশেষ জনাই যাম এই ভিডিঅ'ৰ যোগেদি তোমালোকে শেষলৈকে চাই থাকিবা গতিকে তোমালোকে বহুত টেনশ্যনত আছা যেন তোমালোকৰ এইচএছৰ ৰিজাল্ট বা ফলাফল কেতিয়া ঘোষণা কৰা হ'ব গতিকে তাৰে কিছুমান কথা তোমালোকক এইখন ভিডিঅ'ত ক'বলৈ যাম তোমালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিবা আৰু তোমালোকে চাব পাৰিছা ইয়াত মই অফিচিয়েল ৱেবছাইটত আহি গৈছোঁ আৰু ইয়াত তোমালোকে দেখিব পাৰিছা যে নটিফিকেশ্যনছ বুলি লিখা আছে তাত মই তোমালোকক এটা ক্লিক কৰি দেখুৱাবলৈ চেষ্টা কৰিম যেন এইচএছৰ ফলাফলক লৈ ইয়াত কোনো ধৰণৰ মন্তব্য কৰিছে নে নাই বা ইয়াত নটিফিকেশ্যন জাৰি কৰিছে নে নাই গতিকে ইয়াত চোৱা ইয়াত কোনো ধৰণৰ নটিফিকেশ্যন জাৰি কৰা নাই এতিয়ালৈকে এইচএছৰ ফলাফলক লৈ ছাত্ৰ ছাত্ৰীসকল আৰু কিছুদিন লাগিব পাৰে তোমালোকৰ ফলাফল ঘোষণা কৰাত অকণ অসুবিধাৰ সৃষ্টি হৈছে য'ত নেকি 1,30,000 ছাত্ৰ এইবাৰৰ বাবে অধিক হৈ আছে যাৰ বাবে ৰিজাল্ট ঘোষণা কৰাত অকণ অসুবিধাৰ সৃষ্টি হৈছে গতিকে তোমালোকে অকণ ধৈৰ্য ধৰা তোমালোকৰ ৰিজাল্ট 100% গেৰাণ্টি আছে যেন তোমালোকৰ ৰিজাল্টটো ঘোষণা কৰা হ'ব এই সপ্তাহটোৰ ভিতৰতেই ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ তাত যদি মোৰ ভিডিঅ'বিলাক ভাল লাগি থাকে তেতিয়াহ'লে তোমালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু এটা লাইক দি দিবা আৰু লগতে তোমালোকে ছাবস্ক্ৰাইবৰ লগতে তোমালোকে নটিফিকেশ্যনছবিলাক পাই থাকিবা